অনুপম এই জীৱন। ৰচনা আৰু পাঠ কৃতাঞ্জলি বৰ্মনৰ। খণ্ড ২৫। বৈদি, আমি দুদিনমানৰ কাৰণে অলপ ফুৰি আহোঁগৈ ব'ল। কাম কৰি কৰি আমনি লাগিছে। অলপ ব্ৰেক নল'লে নহৈছেগৈ আৰু দেই মোৰ। বৈদেহী কিবা ক'বলৈ মুখ মেলোঁতেই জীয়াই আকৌ ক'লে, মোৰ চিন্তা তই কৰিব নালাগে, মই সকলো ব্যৱস্থা কৰিম। এইকেইদিন একো ডেলিভাৰী দিবলৈও নাই, গতিকে অনিমাই বাকীখিনি চম্ভালিব পাৰিব। মই আজিয়ে টিকট কাটিম। টিকট? আমি কি বহুত দূৰলৈ যাম নেকি? মোমোক এৰি মই ইমান দিন বাহিৰত কেনেকৈ থাকিম? উফ, মই ব্যৱস্থা কৰিম বুলি কৈছোঁ নহয়। এইকেইদিন মোৰো স্কুল বন্ধ, গতিকে দিগদাৰ নহয়। তই ক'লি যেতিয়া মই না ক'লে হ'ব জানো? হাঁহি হাঁহি ক'লে বৈদেহীয়ে। কাইলৈ যাবলৈ সাজু হৈ থাকিবি। কাইলৈ? কাইলৈয়ে। আৰু শুন, মেখেলা চাদৰ ল'বি দেই। তই মোক ক'লৈ নিবলৈ বিচাৰিছ বাৰু? গম পাবি দে কাইলৈ, এই বুলি কৈ জীয়াই মিচিকীয়া হাঁহি এটি মাৰি আঁতৰি গ'ল। পিছদিনা দুপৰীয়া দৰ্শনা, জিনি আৰু কাব্যা থকাকৈ আহিল। জীয়া আৰু বৈদেহী নথকাকৈ এদিন সিহঁত মোমো আৰু অনিমাৰ লগতে থাকিব। বৈদেহীয়ে এসপ্তাহমান জোৰাকৈ পাকঘৰৰ বজাৰ কৰি আনি ভাগে ভাগে ফ্ৰিজত ভৰাই থ'লে। অনিমাক কেতিয়া কি ৰান্ধিব দিহা দিলে। সন্ধিয়ালৈকে জীয়া আৰু বৈদেহীয়ে নিজৰ নিজৰ বেগ ৰেডি কৰি ল'লে। ক'ৰবালৈ যোৱাৰ আগতে গাটো ধুই লোৱাটো বৈদেহীৰ অভ্যাস। গা ধুই উঠি তাই অনিমাক কফি দিবলৈ ক'লে সকলোকে। কফি খাই উঠিয়েই সিহঁতে উবেৰত উঠিল। মোমোক কোনোদিনে এৰি থৈ থকাকৈ যোৱা নাই বাবে তাইৰ মনটো অলপ বেয়া লাগিছে। মোমো, ভালকৈ থাকিবা দেই, মাহীহঁতক দিগদাৰ নকৰিবা আৰু সময়মতে খাবা। মা, ভালকৈ থাকিম। তুমিও ভালকৈ থাকিবা আৰু ভালকৈ খাবা। জীয়া মাহী, তুমিও ভালকৈ থাকিবা দেই। থাকিম মোমো। জীয়া আৰু বৈদেহীয়ে সকলোকে মাত লগাই গাড়ীত উঠিল। সিহঁতৰ গাড়ী পল্টন বজাৰ ৰেলৱে ষ্টেচনলৈ বুলি আগবাঢ়িল। ৰাস্তাত বহুত ভিৰ। বহুত দিনৰ মূৰত বৈদেহী আৰু জীয়াই একেলগে ক'ৰবালৈ যাব, তাকো ৰেলত যাব। বৈদেহীয়ে মনটো মাৰি থকা দেখি জীয়াই ক'লে, ইমান চিন্তা কৰি নাথাকিবি বৈদী। মোমোৱে আন মানুহৰ লগত মিলিবলৈ শিকিব নালাগিব জানো? তোৰ লগত লাগি থাকিলে হ'ব জানো? আৰু তয়ো বৰ্তমানটো এনজয় কৰিবলৈ শিক, ঘৰৰ চিন্তা বাদ দে। অলপ সময় মনে মনে থাকি বৈদেহীয়ে খোলা হাঁহি এটা মাৰি ক'লে, তোৰ কথা মতেই ঘৰৰ চিন্তা এৰিলোঁ। এয়াহে আমাৰ ভাল ছোৱালীৰ কথা। সিহঁতৰ গাড়ীখন তেতিয়া ষ্টেচনৰ আগত ৰৈছিলগৈ। গাড়ীৰ পৰা নমাৰ লগে লগে কুলি কেইজনমান আগবাঢ়ি আহিল। ইমান বস্তু নাছিল যদিও ৭ নম্বৰ প্লেটফৰ্মত থকা লাচিত এক্সপ্ৰেছখনৰ ডবাটো বিচাৰিবলৈ দিগদাৰ হ'ব বুলিয়েই কুলি এজন ধৰিলে। দিদি, আপোনালোকক ছিটত বহাই দিয়াৰ পিছত টকাটো দিলে হৈ যাব। কোৱামতেই সিহঁতক ছিটত বহাই দিলে কুলিজনে। একেবাৰে সঠিক সময়ত ৰেল এৰিলে। ৰেল এৰাৰ পাছতে বেডশ্বীট গাৰু আদি ভাগে ভাগে দি গ'লহি। দুয়ো বিচনা ঠিক কৰি লৈ বহি ল'লে। ডবাটোত সকলো মানুহ এতিয়াও উঠা নাই, হয়তো ৰঙিয়া বা তাৰ পাছৰ ষ্টেচনত উঠিব। ভোক লাগিব নেকি জীয়া? তই একো আনিবও নিদিলি। কিয় আনিব লাগে? ভোক লাগিলে ইয়াত খোৱা বস্তু পাম নহয়। কেলৈ আনিব লাগে ঘৰৰ পৰা? এই আৰম্ভ হৈ গ'ল দুলি দুলি গৈ থকা যাত্ৰা। এতিয়াতো ক'লৈ গৈ আছোঁ? লখিমপুৰ। কাৰ ঘৰলৈ যাবি? মোৰ চিনাকি এগৰাকী আছে, তেওঁলোকৰ ঘৰলৈ। তাৰ পৰা মাজুলীলৈ যাম। মাজুলীলৈ দেখোন যোৰহাটৰ পৰাই যাব পাৰিলোঁ হয়। লখিমপুৰলৈ আকৌ কেলৈ যাওঁ? উফ, তই দেখোন সেইবাৰ ফেৰী ডুবোতে ফেৰীত আৰু কেতিয়াও নুঠো বুলি কৈছিলি।
যোৰহাটৰ নিমাতী হৈ গ'লে ফেৰীত উঠিব লাগিব, সেইকাৰণে লখিমপুৰ হৈ যাম। তইতো লখিমপুৰখনো দেখাই নাই। এতিয়া তাত চাৰিওফালে হালধীয়া আৰু হালধীয়া। তোৰ মন ভাল নালাগে যদি মোক কবি। মোক মানে তই প্ৰকৃতি দেখুৱাবলৈ আনিছ। চাবিচোন কি কি দেখুৱাওঁ। আৰু কিবা দেখুৱাবি? দেখুৱামতো। দুয়ো বান্ধৱীয়ে হাঁহি মাতি কথা পাতি পাতি আহি থাকোঁতেই ৰেলখন ৰৈ গ'ল। সিহঁত আহি ৰঙিয়া পালেহি। ৰেলখন ইয়াতে 25 মিনিটমান সময় ৰ'ব। তাতে বহুত যাত্ৰী উঠিল। খালী হৈ থকা ডবাটো যাত্ৰীৰে ভৰি পৰিল। সিহঁত দুয়োৰে লোৱাৰ বাৰ্থত ছিট আছিল। মানুহ এগৰাকীয়ে আহি লোৱাৰ বাৰ্থ দুটা এৰি দিবলৈ অনুৰোধ কৰিলেহি। বেয়া নাপায় যদি তলৰ ছিট দুটা দিব নেকি বাইদেউ? মাইকী মানুহ, ওপৰলৈ উঠিবলৈ দিগদাৰ। দুয়োজনীয়ে হাঁহি ৰখাব নোৱাৰিলে। অলপ ডাঙৰকৈয়ে দুয়ো হাঁহি দিলে। আমি লাগে কাৰণেই লোৱাৰ বাৰ্থ লৈছোঁ, আৰু আমিও লেডিয়েই হয়। নহয় মানে আপোনালোকে পেণ্ট পিন্ধি আছে যে, আমি নিজৰ সুবিধামতে সাজ পিন্ধোঁ। বাইদেউ, টিকট কাটোতে ক'ত ছিট লাগে দি দিবলৈ সুবিধা এটা আছে নহয়, দি দিব লাগিছিল। মই মাইকী মানুহজনীয়ে ক'ত ইমান কথা জানিম। কিনো কথাই কথাই মাইকী মানুহ কৰি আছে আপুনি? মাইকী মানুহ কাৰণে হীনমন্যতাত ভোগে নেকি আপুনি? নিজকে কেৱল মানুহ বুলি ভাবিবচোন। জীয়াৰ কথা শুনি মানুহগৰাকীয়ে সেমেনা সেমেনি কৰি নিজৰ বস্তুবোৰ ঠিক কৰি ওপৰলৈ উঠি বহি ল'লেগৈ।